সপোনত আহা এবাৰ কাষৰলে সঁচাই এইবিলাক বৰ আকৰ্ষণীয় গান হয় ছাৰ আপুনি ঠিকে কৈছে অসমত কি খানা ফ্ৰীকে খাব পৰা যায় আপুনি কওকচোন আৰে ইয়াৰ আহিছোং হে বহিবলৈ পোৱাই নাই ভালকে প্ৰশ্ন সুধিলিয়েই মানে ইমান টেলেণ্টেড তহঁতি দিনক দিনে কিন্তু তহঁতৰ টেলেণ্টবিলাক বাঢ়ি গৈছে দেই প্ৰশ্ন উঠা টেলেণ্ট না ছাৰ ই কি জানি ছাৰ ঘনে ঘনে সয়াবিন শাক খায় সেইকাৰণে ইয়াৰ টেলেণ্ট বাঢ়িছে চালা মহাপণ্ডিত কথা ক'বলৈ আহিছ সয়াবিন খালে টেলেণ্ট বাঢ়ে মাক চকলাই বাৰু তোৰ প্ৰশ্নৰ উত্তৰটো দিব লাগিব ন অসমত কি খানা ফ্ৰীকে খাবলৈ পোৱা যায় ঐ ৰ'ব ছাৰ আকৌ এভাগ থাকি গ'ল প্ৰশ্নটোৰ প্ৰশ্ন সুধোং দেই খেলি মেলি হয় ছাৰ অসমত কি খানা ফ্ৰীকে খাবলৈ পোৱা যায় কিন্তু মানুহে কোনেও নেখায় এইটোহে বেলেগ ধৰণৰ খানা মই ধৰিব পৰা নাই কি তাৰমানে তহঁতি কিনা জান হয় ছাৰ অসমত পায়খানা ফ্ৰীকে খাবলৈ পোৱা যায় কিন্তু কোনেও নেখায় পায়খানা লেট্ৰিনৰ গু আয় সেইটো এটা কথা ছাৰ লেট্ৰিনৰ গুখিনিনো পায়খানাখিনিনো কোনোবাই কিনে না ফ্ৰীকেতো আমি পাম খানা পায়খানা কিন্তু কোনেও নেখায় ইয়াৰ প্ৰশ্নটো শুদ্ধ উত্তৰ ছাৰ সেটেপ ইণ্ডিয়া লিমিটেড খতম এদাই চব শেষ অল ইণ্ডিয়া ফিনিছ হ'ব ছাৰ মোৰ ভাগত প্ৰশ্নটো খতম হ'ল এতিয়া মই তহঁত দুয়োটাক দুটা প্ৰশ্ন সুধিম মানে উৰেকান্ত আৰু টিম্পুক অকে চানি যিহেতু তই মোক প্ৰশ্ন সুধিলি গতিকে তোক পাছত সুধিম হ'ব ছাৰ দে তেনে বোপাই প্ৰথমতে উৰেকান্তৰ ওচৰলৈ গৈছোং বহাগ বিহু অলৰেডি খতম হৈ গৈছে ঠিক আছে আমি এতিয়া বহাগৰ বিষয়ে আলোচনা কৰিম গতিকে প্ৰশ্নটো হৈছে কচোন উৰেকান্ত বহাগ শব্দটোৰ এটা অকণমান কমেডি অৰ্থ কি ছাৰ তাৰমানে আজিকালি আপোনাক কমেডি অৰ্থহে লাগে কমেডি আনচাৰহে লাগে চিধা চিধা আনচাৰবিলাক আপুনি পছন্দ নকৰে চিধা চিধা আনচাৰ জানিবৰ কাৰণে যিহেতু প্লেটফৰ্ম আছে আমাৰ কথা হ'ল কমেডি এণ্টাৰটেইনমেণ্ট দিয়া প্ৰদান কৰা গতিকে কমেডি উত্তৰে কওঁ হ'ব ছাৰ বহাগ শব্দটোক যদি আমি ভাগ ভাগ কৰি দিম মানে সন্ধি ভঙা চিষ্টেমত যদি কৰি দিম তেনেহ'লে হ'ব বহ প্লাছ হাক ইকুৱেল টু বহাগ হয় বহ প্লাছ হাক ইকুৱেল টু বহাগ এতিয়া ছাৰ আমি ইয়াৰ অৰ্থ অনুসন্ধান কৰিম বহ প্লাছ হাক তাৰ মানে বহি কেনে হাক বহ হাক মানে শৌচ কৰা লেট্ৰিন কৰা যিহেতু ছাৰ এই বহাগ মাহত বিহুৰ সময়ত সকলো অসমবাসী ৰাইজে পিঠা পনা চাহ জলপান আৰু বহুতো কিবা কিবি বস্তু খাই নিজৰ পেটবিলাক চলাই লয় মানে পেট চলাই যাৰ ফলস্বৰূপে বেছিকৈ হাগিব লগা হয় বহ আৰু হাক তাৰ মানে বহি কেনে হাক ইকুৱেল টু বহাগ অৰ্থাৎ বহাগ শব্দৰ অৰ্থ হৈছে বহি কেনে হাক শৌচ কৰা হে প্ৰভু মই অকণমান কমেডি বনাবলৈ দিছিলো কিন্তু এডালেচোন গোটাই কমেডি বনাই পেলালে বহাগটোকো বহ প্লাছ হাক বহাগ বহি হাক গাইজ বেয়া নাপাব কিন্তু দে বেয়া নাপাব ফুল কমেডি আমি বেলেগ একো বুজাব চেষ্টা কৰা নাই কি দিন আহিলে এইবোৰ ধৰিবই পৰা নাযায় হ'ব দে বৰ হাই লং এবাৰ টিম্পু তোৰ ভাগৰ প্ৰশ্নটো শুন কচোন টিম্পু মহাশয় আমাৰ অসমীয়া ভাষাটো যে মাতৃভাষা হ'ল পিতৃভাষা নহ'ল কিয় গতিকে মই সুধিছোং যে তাৰ একমাত্ৰ কাৰণটো কি মিছা কথানো কিডাল কম ছাৰ আমাৰ অসমীয়া ভাষাটো মাতৃভাষা এই কাৰণে হ'ল যে আমাৰ দেশৰ মাতৃসকলে ইমানে কথা কয় যে পিতৃসকলে ক'বলৈ সুবিধাই নাপায় যিহেতু মাতৃসকলে বেছিকৈ কথা কৈ পেলায় গতিকে মাতৃসকলকে উদ্দেশ্য কৰি ভাষাটোৰ নাম পিতৃভাষা নহয় মাতৃভাষা ৰাখি দিলে Shabash beta, shabash. You are very intelligent. Shabash, khatam. এয়া ছাৰ আপুনি সুখে অনুভৱ কৰিছে নে দুখে অনুভৱ কৰিছে আমি হলে একো ধৰিব পৰা নাই মই যি অনুভৱ কৰিলেও একে বুপাই একে কি উত্তৰ দিছ কি ছাৰ কমেডি উত্তৰ যিহেতু আপুনি কমেডি শুনি ভাল পান বুলি কৈছে আমাৰ যিহেতু এন্টাৰটেইনমেন্ট দিয়াৰ উদ্দেশ্য গতিকে সেইকাৰণে কমেডি উত্তৰ দিলোঁ
এইটো হলে পাৰফেক্ট উত্তৰ দেই মজা মজা হৈছে সুন্দৰ হৈছে চাব্বাছ 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 বাহ এইজনা দেখোন বৰ সাংঘাতিক টিচাৰ দেই ওকে স্যাৰ থ্যাংক ইউ স্যাৰ ক্লাছটো এতিয়া খতম হ'বগে লাষ্ট ফিনিচিং হিচাপে কোনোবাই যদি কিবা কৌতুক চৌতুক শুনাম বুলি ভাবিছ তেনেহলে শুনাব পাৰো हम है ना सर यहाँ मैं बैठ रहा हूँ ना आपको कौतुक सुनाने के लिए तो আপুনি যদি বিচাৰে তেনেহলে মানে বিচাৰি আছে আপুনি যেহেতু শুনাম স্যাৰ কৈ যা ওকে স্যাৰ এখন আদালতত এটা বিচাৰ চলি আছে আৰু দণ্ডাধীশে কৈছে মানে দণ্ডাধীশ হে যে বহি থাকে অৰ্ডাৰ কয় তেখেতে কৈছে অৰ্ডাৰ তুমি সেই ছোৱালীগৰাকীক চৰিয়াইছা নগেন গতিকে তোমাক 1000 টকা জৰিমনা বিহা হ'ল ৱাও হোৱাট এ ডেঞ্জাৰ তাৰ পাছত লগে নগেনৰ ৰিপ্লাই স্যাৰ তাই মোৰ গাৰ্লফ্ৰেণ্ড হয় সেইবাবে চৰিয়াই পালো দণ্ডাধীশ চুপ থাকা তুমি গাধ কৰবাৰ তাই তোমাৰ গাৰ্লফ্ৰেণ্ড হে পত্নীটো নহয় গতিকে তুমি 1000 টকাৰ জৰিমনা ভৰিবই লাগিব তাৰ পাছত কি হ'ল তাৰ পাছত নগেনে লগে ছোৱালীজনীক আকৌ এক চৰ মাৰি দিলে ঠাস এইটো আকৌ কেনেকুৱা কথা আদালতত এইবিলাক হৈ আছে হয় স্যাৰ উপায়টো নাই লগে দণ্ডাধীশজনে আকৌ কৈছে তোমাৰ ইমান সাহস কেনেকৈ তুমি আমাৰ সন্মুখতে যুৱতীগৰাকীক আৰু এক চৰ চৰিয়াইছা এনেকে হলে নহব তাৰ পাছত কি হ'ল তাৰ পাছত কৈ নগেনে কৈছে সৰি স্যাৰ মোৰ হাতত খুচুৰা নাছিল এয়া লওক 2000 টকা 1000 দিবলৈ মোৰ খুচুৰা নথকাৰ বাবে 2 চৰ মাৰি 2000 টকা দিছো থ্যাংক ইউ স্যাৰ ও মাই গড সেইজনো কিন্তু কম বস্তু নহয় দেই চুঙা চাই হুপা দিছে 2 চৰ মাৰি 2000 টকা দি আহিছে আয়ো কামাই তাৰ পাছত কি হ'ল তাৰ পাছতে মাক চকলাই দণ্ডাধীশজন লগালগ বেহুচ অৰ্ডাৰ কবলৈ নেপালে মাকা অষ্ট্ৰেলিয়া ইমানতে বিচাৰ খতম হৈ গ'ল নগেনে আহি পেলালে দিস ইজ কিন্তু বৰ ধুনীয়া কৌতুক দে মজা ভাল লাগিছে মই স্যাৰ ভাবিছো প্ৰথমতে এডালে কি কৰিব ফাইন ভৰিব নে নভৰিব না বেলেগ কিবা উপায় উলিয়াব কিন্তু ফাইনেলত ডবল ফাইন চক্ৰবৃদ্ধি ফাইন ভৰি আহিছে মাকা অষ্ট্ৰেলিয়া ঠিকেই কৈছ তহঁতি কিটাই সেইকাৰণেতো মোৰ কবলৈ মন যায় বোলো খতম বাই